গুড মৰ্নিং গাইজ, মই এছমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এছমি কোৱা আন এটা ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই এতিয়া 4:45 হৈছে, মই উঠিছোঁ, উঠি মেলি ৰেডি হওঁ, ঘৰ যিহেতু যাব লাগিব আপোনালোকক মই কৈছোঁৱেই। আৰু এতিয়া প্ৰথমে মই নেফা গেট যাম, বাৰ ঘৰত। বাৰ পৰা বস্তু অলপ ল'ব লগা আছে, জেঠাই ছোৱালী থাকে মোৰ নেফা গেটত। তাৰ পৰা বস্তু অলপ লৈ মেলি মই ঘৰ যাওঁ, আপোনালোকক মই দেখাই যাম বুলি। আৰু এতিয়া মই যোৰহাট মেডিকেল কলেজ পাইছোঁহি। নেফা গেট আহি আছোঁ বা ঘৰলৈ। ইমানেই ঠাণ্ডা, বাইকত মই কঁপি আহিছোঁ। এফালে এটা বেগ গধুৰ দাঙি আনিছোঁ, ঠাণ্ডাত ক'ব পৰা নাই। আপোনালোকে কুঁৱলী দেখিছে চাগে, আগফালে ৰাস্তাটো মনিবই পৰা নাই তেনেকুৱাকৈ, ইমানেই ঠাণ্ডা, কুঁৱলী পৰিছে। বাই, ভাইটিয়ে তোমাক মাতিছিলে, কৈ দিব কৈছে দেই। তুমি যাবা, মৰাণ যাবা? ভাইটিয়ে তোমাক মাতিছে, তুমি এতিয়া শুই লোৱা অকণমান দেৰি। এইখন আৰু ইয়াত ট্ৰেভেলাৰখন ISBTৰ পৰা এৰিছে। মই মৰাণ পালোহি। ট্ৰেভেলাৰ পৰা নামি টমটমত মই বিষ্ণুপুৰ গৈ আছোঁ জেঠাই ঘৰলৈ। ৰাস্তাত মই ইমানে টোপনি গৈ আহিলোঁ, আপোনালোকক একো দেখুৱাই নহ'ল, দেখাবই নোৱাৰিলোঁ। ব'লক জেঠাই ঘৰত গৈ আপোনালোকক লগ পাম। কৃষ্ণ গুড মৰ্ণিং কোৱা, গুড মৰ্ণিং কোৱা, সুপ্ৰভাত কোৱা, সুপ্ৰভাত, সুপ্ৰভাত কোৱা। কোন আহিলে? ৰ'দ নহয়, ক'ত গৈ আছোঁ আমি? কাৰ দোকান গৈছোঁ? কাৰ দোকান গৈছোঁ কোৱা আকৌ, কাৰ দোকান? কাৰ দোকান গৈ আছোঁ? ৰ'দ নেকি? কাৰ দোকান গৈছোঁ কোৱা আকৌ। যোৱা যোৱা, ঢুকি ল'বা, লৈ লাগে, যোৱা যোৱা যোৱা। হা কি লাগে? वो पेही है। वो अच्छा पेही है। पेही कब आया? अंडा है, अंडा खाएगा? नहीं खाएगा, ये खाएगा। एक है हाँ। কি ল'বা তুমি? লৈ লোৱা। কি খাবা তুমি? কি খাবা? ये खाएगा। একো নোখোৱা? চিপছ নালাগে? चिप्स नहीं चाहिए। अंडा भाजी नापाय। अंडा भाजी यहाँ नहीं मिलेगा। अंडा भाजी नहीं मिलेगा। अंडा भाजी वो कौन है? देखा मैं जाऊँगे, बाय बाय। मैं যাব লাগিব, মোৰ বেগটো ক'ত? মোৰ মাস্ক আনা। যাব লাগিব, মোৰ এটা অকলে অকলে আছে। মোৰ এটা নাহে ইয়ালৈ। মিটিঙৰ পৰাও নাহে।
मैं आऊंगा कितने तो मारूंगा खत्म करूंगा মই জেঠাই ঘৰৰ পৰা আহিলোঁ। এতিয়া ওচৰতে এখন বিয়া আছে, বিয়া ঘৰলৈ গৈ আছোঁ। ইমান আন্ধাৰ ৰাস্তাটো, আপোনালোকক মই বিয়া ঘৰতে লগ পাম ব'লক। আৰু এয়া মোৰ খুৰা ছোৱালী হয়, তাইও গৈছে বিয়ালৈ। বিয়া ঘৰত ইমানেই গান বাজি আছিলে, তেনেকৈ ভিডিঅ' কৰা নহ'লে। আৰু এয়া আমি ৰিলচ বনাই আছিলোঁ। এয়া ওচৰৰে ভণ্টি এজনী হয়, তাইক নতুনকৈ বিয়া কৰাইছে। আৰু এয়া হৈছে বৰ্তা, কইনাক খুৰাক হয়। বৰ্তা আহিছে মোক মাতিবৰ কাৰণে, বৰ্তাক কৈছোঁ ৰ'ব অকণমান ভিডিঅ' কৰি লওঁ। আৰু এয়া হৈছে দৰা ঘৰৰ মানুহ। বৰমাহঁত যিহেতু নেপালী হয়, তেওঁলোকৰ কিবা নিয়ম আছে, এইবিলাক ভালকৈ মই নিয়মবিলাক নাজানো বাৰু কি আমাৰ লগত যিহেতু নিমিলে। সেইকাৰণে এতিয়া দৰা ঘৰৰ পৰা অহা 4জন মানুহ প্ৰথমে ঘৰৰ ভিতৰলৈ আহে, অহাৰ পিছত এনেকৈ কিবা কিবি নিয়মবিলাক কৰে আৰু ভালকৈ নাজানো, নিয়মবোৰ কৰি আছে এতিয়া। আৰু এয়া খুৰীহঁতে এখন কি গামোচাই হ'ব চাগে তেওঁলোকৰ, আমাৰতো গামোচা হয়, তেওঁলোকে কি কয় নাজানো এয়া নামটো মই। এখন পিন্ধাইছে আৰু মালাও পিন্ধাইছে, 4জন প্ৰথমে ভিতৰলৈ আহিছে তেওঁলোকক। আৰু বহুত কিবা কিবি নিয়ম কৰি আছে, তেওঁলোকৰ যিবিলাক নিয়ম আছে আৰু। আৰু এয়া দেখিছেনে হালধীয়া মেখেলা চাদৰ যে পিন্ধি আছে, এয়া দেখিব এয়া দেখিছে, এই ৰেড কালাৰ ব্লাউজ আৰু হালধীয়া মেখেলা চাদৰ পিন্ধি আছে যে, তেওঁ হৈছে বৰমা, কইনা মাক। আৰু এয়া দৰা আহি ইয়াত ৰখি আছে। দৰাক আমাৰ যেনেকৈ আঙঠি পিন্ধাই ভিতৰলৈ আনে, তেওঁলোকৰ ইয়াতে মালা চালা পিন্ধাই কইনাই দৰাক। কিবা কিবি বহুত নিয়ম কৰিছে, আপোনালোকক মই ভালকৈ দেখাব নোৱাৰিলোঁ বাৰু। এয়া দৰা ঘৰৰ মানুহ আহি পালেহি। আপোনালোকে আগত সেই গ্ৰীণ কালাৰ পিন্ধিছিলে, ভালকৈ মই দেখাবই নোৱাৰিলোঁ, সেয়া জিজু হয়। আৰু ইয়াত মা, মই আৰু বাৰ লগত বেছি ফটো তোলাই নহ'ল। আৰু আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।